हेलो नमस्कार आशा करो সকলো ভালে আছে আজি এটা বিষয় ক'ব বিচাৰিছো হেতু হৈছে সমস্যা আমি সমস্যাৰ পৰা কেনেকৈ হাত সাৰিম আমি মানুহ হিচাপে জন্ম লৈছো যেতিয়া আমাৰটো সমস্যা থাকিবই কিন্তু সেই সমস্যাৰ মাজতে আমি কেনেকৈ এটা ব্যালেন্স লাইফ জীয়াই থাকিব পাৰো তাৰ চাৰিটা উপায় আছে Number 1, যি সমস্যা হৈছে সেই সমস্যাটোক ফাৰ্স্ট আপুনি একসেপ্ট কৰক স্বীকাৰ কৰক গ্ৰহণ কৰক যি সমস্যা হৈছে হয়তো আপোনাৰ হ'ব পাৰে ফিজিক্যাল প্ৰবলেমছ বা মানে শাৰীৰিক অসুস্থতা হ'ব পাৰে নহলে পাৰিবাৰিক কিবা সমস্যা হ'ব পাৰে নহলে বেলেগ বেলেগ বহুত ধৰণৰ সমস্যা হ'ব পাৰে কিন্তু প্ৰথম হৈছে হেতু আপুনি প্ৰথম হেতু একসেপ্ট কৰক গ্ৰহণ কৰক এটো গ্ৰহণ কৰক গ্ৰহণ কৰাৰ লগে লগে আমাৰ কি ভাব আহিব জানেনে তেতিয়া আমি নেক্সট ষ্টেপলৈ যাব পাৰিম সমস্যাটা আমি যেতিয়া একসেপ্ট কৰোঁ যে এই সমস্যাটো মোৰ হৈছে সেই গ্ৰহণ কৰাৰ লগে লগে আমি এই সমস্যাটোৰ সমাধানৰ দিশে এক ষ্টেপ ফৰৱাৰ্ড হৈ যাম আৰু সেই গ্ৰহণ নকৰালৈকে আমি কিন্তু নেক্সট ষ্টেপটো ভাবিব নোৱাৰো মানে নেক্সট যেটো কম মই হেতু আমাৰ মনলৈ নাহে যেতিয়া ফাৰ্স্ট ললো গ্ৰহণ কৰিলো স্বীকাৰ কৰিলো যে এই প্ৰবলেমটো মোৰ হৈছে তেতিয়া নেক্সটটো হ'ব হাউ কেন আই ওভাৰকাম দিস প্ৰবলেম মই এই সমস্যাৰ পৰা কেনেকৈ ওলাব পাৰো কেনেকৈ ইয়াক ঠিক কৰিব পাৰো উদাহৰণস্বৰূপে যিকোনো ধৰণৰ প্ৰবলেম হ'ব পাৰে ধৰি লওক আপোনাৰ শাৰীৰিক প্ৰবলেম তেতিয়া আমাৰ শৰীৰৰ কিবা এটা গম পাও যে শাৰীৰিক অসুস্থতা এটা কিবা হৈছে তেতিয়া যদি আমি গ্ৰহণ নকৰো যদি আমি স্বীকাৰ নকৰো তাক তেতিয়া হলে আমি বহুত অশান্তিত ভুগিম বহুত মানসিক টেনচন ভুগিম আমি কিবা কিবি হ'ব কিন্তু আমি যদি একসেপ্ট কৰি লওঁ তেতিয়া আমি ভাবিম যে ইয়াৰ পৰা আমি কেনেকৈ ওলাম তাৰপিছত কেনেকৈ ওলাম বুলি ভবাৰ লগে লগে আপুনি আৰম্ভ কৰিব যে মই ইয়াৰ কাৰণে কিবোৰ কাম কৰিব লাগে কেনেকুৱা ধৰণৰ কামবোৰ কৰিলে মোৰ কাৰণে ভাল হ'ব আৰু 3 নম্বৰটো হৈছে আপুনি 2 নম্বৰতে আপুনি যেনেকুৱা ধৰণৰ কাম কৰে যেনে ধৰক আপোনাৰ শাৰীৰিক অসুস্থতা হৈছে আপুনি ডক্টৰৰ ওচৰলৈ যাব পাৰে বা মেন্টালি কিবা প্ৰবলেম হৈছে তেতিয়া হলে তেনেকুৱা ধৰণৰ কামবিলাক কৰিব পাৰে যেতিয়াই গম পাব যে এনেকুৱা প্ৰবলেমটো হৈছে হেল্থ প্ৰবলেম মেইনলি হেল্থ প্ৰবলেমত কি হয় এনেকুৱা সকলোবোৰ বস্তু হাউ টু ওভাৰকাম বুলি কোৱাৰ লগে লগে আপুনি এনেকুৱা সকলোবোৰ বস্তু বন্ধ কৰি দিয়ক যিটোৱে আপোনাৰ প্ৰবলেমটো আৰু দুগুণ কৰিব পাৰে ইমিডিয়েট ষ্টপ কৰি দিয়ক সেই সকলোবোৰ বস্তু এণ্ড 3 নম্বৰটো হৈছে যি প্ৰবলেম নহওক সব প্ৰবলেমটো ওভাৰকাম কোনে কৰিব লাগিব আপুনি নিজেই হয় আৰু নিজে ওভাৰকাম কৰিবলৈ হলে আপুনি কি হ'ব লাগিব ফিজিক্যালি এণ্ড মেন্টালি ফিট ৰাইট সো কোৱা হয় যে এটা দুৰ্বল শৰীৰকো এটা মানে সবল মনেৰে কঢ়িয়াই লৈ ফুৰিব পাৰে আৰু এটা মানে সবল শৰীৰকো দুৰ্বল মনেৰে কঢ়িয়াই লৈ ফুৰিবলৈ অসুবিধা হয় সেইকাৰণে 3 নম্বৰটো হৈছে আপুনি ইউ শুড বি ভেৰি ষ্ট্ৰং মেণ্টেলি ষ্ট্ৰং তো মেণ্টেলি ষ্ট্ৰং হ'বলৈ হলে আপুনি কি কৰিব লাগিব নিশ্চয় আপুনি দৈনিক 20 মিনিট আধা ঘণ্টা সময় আপুনি প্ৰেক্টিছ কৰক মেডিটেশ্যন যোগা প্ৰাণায়াম এইবিলাকৰ প্ৰেক্টিছ কৰক সেইবিলাকে আপোনাক সঁচাকৈ এটা মনটো আপোনাৰ আৰু ষ্ট্ৰং কৰি ৰখাত মনটো কাম কৰি ৰখাত এটা ফোকাস কৰাত আপোনাক বহুত সহায় কৰিব আৰু 4 নম্বৰটো হৈছে আৰু এটা কথা কি জানেনে 90% আমাৰ অসুস্থতা 90% আমাৰ প্ৰবলেমছ এটো আমাৰ বেছিকে প্ৰবলেমছ ক'ত হয় আমাৰ মনত আৰু আমি মনটো যদি বহুত সবল কৰি ৰাখিব পাৰো তেতিয়া হলে অলমোষ্ট মানে প্ৰবলেমৰ আমি বেছিভাগ আমি হাত সাৰি যাওঁ মানে তাৰ পৰা আমি আঁতৰি আহিব পাৰো আৰু 4 নম্বৰটো হৈছে যেতিয়া প্ৰবলেমছ হয় নহয় যেতিয়া আমি আমাৰ সমস্যাবিলাক হয় তেতিয়া আমি মানে খিংখিঙা হৈ পৰো বা সব বেয়া লগা হৈ পৰে সেইটো সময়ত এই তিনটাটো কৰিবই লগতে
আপুনি গোটেই দিনটো মেডিটেশ্যন কৰি থাকিব নোৱাৰে নহয় বা যেতিয়া ব্যস্তও থাকে তাৰ মাজতে আপোনাৰ ভাল লগা যিবিলাক আপোনাৰ ভাল লগা কাম যেনে ধৰক গাৰ্ডেনিং হ'ব পাৰে কিতাপ পঢ়া হ'ব পাৰে কিছুমান হাতৰ কাম হ'ব পাৰে তেনেকুৱা ধৰণৰ কামবিলাক কৰক তাৰ মাজতে তেনেকুৱা ধৰণৰ কামবিলাক কৰক I am definitely I'm very sure about it definitely you can overcome the problems any kind of problems এই চাৰিটাৰ যোগেদি আপুনি যিকোনো ধৰণৰ সমস্যাৰ পৰা আপুনি ওলাই আহিব পাৰিব Thank you